বা ক কথা এটা ভাবিছো কি তই বাৰু গোটেই জীৱনটো এনেকে মোৰ লগতে থাকিম বুলি ভাবিছ নেকি তই কি বিয়া আছে কথা নাভাব নেকি তোক লাগে তই মোবাইল চাই চাই মানে তাকে কথা ক'বলৈ আহিছো তই যে মোক বিয়াৰ কথা কৈছ তই দেখোন জানো সৰুৰ পৰা মোৰ কি অৱস্থাত মই ভুগি আছো মোৰ নিচিনা দেখাত বেয়া ছোৱালী যদি কোনোবা বিয়া পাতিবলৈ আহিব জানো কচোন বাৰু চাবা বেয়া ভাল বুলি কথা ন গোটেই জীৱনটো তই কি মা দেউতা নোহোৱাৰ পৰা তই মোক চলাই আছ তই মোৰ টিউচন স্কুল সকলোখিনি খৰচ লৈ আছ গোটেই জীৱন কি তই এনেকেই থাকিবি বুজি পাইছো মই কথাখিনি কিন্তু কোনোবা আছে জানো তেনেকে বিয়া আমি পাতিবলৈ বিচাৰিব লাগিব আমি বিচৰা নাই এতিয়া বাদ দে তই সৰু হৈ আছ এতিয়া উঠ তই মানে মোৰ কথা গুৰুত্ব নিদিয় মইতো নপঢ়িলো গাধ হলোৱে তই কমচে কম পঢ়ি গা গুৰুত্ব নুবুজ মানে শুন বিয়া হ'বলৈ কোনোবা আহিলে সেইটো পিছত চিন্তা কৰিম এতিয়াতো টিউচন যায় আগত পঢ়াটো মেইন হ'ব দে যা তই মোলৈ খাবলৈ কিবা এটা গোটাই দে তই কাপোৰ পিন্ধ যা ঠিক আছে তুমি ৰখি দিয়া মই গৈ আছো ঠিক আছে হ'ব দিয়া অ বা বা অ বা মই টিউচন যাওঁ টিউচনত দেৰি হৈছে আৰু শুন না বিয়া আহিলে প্ৰিয়া আহিছে প্ৰিয়া ৰখি আছে মই টিউচন যাওঁ আৰু হেৰি তই এনিটাইম এখন লৈ নাথাকিবি হ'ব দেচোন তই যা আৰু হেৰি আৰু চাগে আজি মোৰ অকণমান অংকৰ কিবা কুৱেশ্যন কেইটামান টান টান কুৱেশ্যন কেইটামান আছে অলপ টাইম লাগিব পাৰে কিবা এটা বনাই থাকি আৰু খুৰাকো কাম কৰি আছে চাগে চাহ অকণ দিবি আৰু তই ভালকে যাবি ভালকে ঘূৰি আহিবি ঘৰলৈ ঠিক আছে হ'ব দে খুৰা বাই 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 অ মই আহিছোঁ ক'লৈ যোৱা মেনা তুমি টিউচন যোৱা নেকি এই মই টিউচনলৈ ওলাইছিলোঁ আমাৰ ঘৰলৈ আহিছে চাগে যোৱা বা ভিতৰতে আছে কথা পাতা ৰুমি কোন ডালিমে মাহী কি যোৱা তুমি ভিতৰতে বহাইছো মই ঘৰটো খাই আহি আছো কি কথা পাতিম হা বহাইছো তুমি মাহী বহিছা তোৰ লগত মোৰ ডাঙৰ কথা এটা আছে কথা আছে ডাঙৰ কথা বোলে কথা মাইনাক লগ পালি যে মোৰ তোৰ লগত বহুত ডাঙৰ কথা এটা আছে টিউচন গৈছে কি কথা কোৱাচোন তই বিয়া চিয়া কথা নাভাব নেকি এই মাহী বিয়া মাইনা অবিহনে তই কি জীৱনটো এনেকে পাৰ কৰিবি নেকি অকণমান চিন্তা কিবা এটা কৰ বিয়া কথা নকবা দিয়া তুমি দেখোন মোৰ অৱস্থাটোৰ কথা জানাই যে মোৰ এখন গালত বহুত বেয়া দাগ এটা আছে মানুহে বহুত বেয়া পায় দেখিবলৈ কোন ল'ৰাই মোক পচন্দ কৰিব কোৱাচোন মাইনাক লৈ মই গোটেই জীৱনটো চলাম বুলি ভাবিছো আৰু মাহী মাইনা মাহী পালেহি একটু সিহঁতৰ গৰমত ঘামি গৰম লাগিছে পানী গ্লাছ মাহী বহিছা ঠিক আছে বহা দিয়া বা পানী গ্লাছ মই আনি আছো বহাচোন নাটক মই তোমাৰ বাৰত কিবা কথা এটা পাতিছিলোঁ মোক আলোচনাটো কৰি পেলাই মোক জনাবাচোন দেই ঠিক আছে দিয়া তাৰ লগত মই আলোচনাটো কৰি মই তোমাক ৰাতিলৈ ফোন এটা কৰি কৈ দিম হ'ব ঠিক আছে হ'ব তেতিয়া যোৱাগে চাহ খালা খালো ঠিক আছে হ'ব ইমান গৰম লাগিছে মানে তই পানী গ্লাছ আনি কৈছো পানী গ্লাছো আনি দিয়াহি নাই ঐ কথকি তই ইমান কথা কৈ কিয় বচোন ফেনখনৰ তলত বহ পানীকণ খাই ল ডাঙৰ হৈছো খাই ল শুন না তই গ্লাছটো লৈ থাক বচোন কথা এটা আছে বা তোৰ কথা এটা শুন না হেৰি কথাটো হ'ল যে মোৰ নহয় আজি ছাৰে গালি দিছে কিয় পইচা দিয়া নাই পইচা যোৱা মাহত দিছিলো দেখোন এমাহৰহে বাকী আছে তাকে ছাৰে কৈছে জানো পৰীক্ষা ফিজ যে দিয়ে নাই কিবা কিবি কৈছে মোৰ মনটো বহুত বেয়া লাগিছে তই কি ক'লি মই কৈছোঁ কাইলৈ বাই দি দিব বায়ে পিনে পইচা পোৱাই নাই বোলো তই দেখোন জানো মা দেউতা নোহোৱাৰ পৰা তোক মই কিমান কষ্ট কৰি চলাইছো তাকে কৈছোঁ মইতো ছাৰক কৈছোঁ ন হ'ব দে কাইলৈ মই স্কুললৈ গৈ ছাৰক ৰিকুৱেষ্ট কৰি থৈ আহিম বাৰু হ'ব এতিয়া মানে কচোন ডালিমী মাহীয়ে কি কথা কৈছিলে তই মোক নকলি যে মোৰ ক'বলৈ বেয়া লাগিছে জাননে ভালো লাগিছে বাৰু ইমানো বেয়া লগা নাই মানে তই যে আজি টিউচন যাওঁতে মোক যে কথাষাৰ কৈ গৈছিলি আচ্ছা ল'ৰা কথা ইমানে কি হেৰি হ'ব মানে ফোন চিৰিয়াছলি ফোন কথাটো তাৰপিছতে মাহীয়ে কৈছে যে তই কি ভণ্টিৰ লগতে এনেকৈ থাকিবি নেকি বিয়া বাৰু কথা নাভাব নেকি মই কৈছোঁ মাইনা আহক মই কথাটো পাতি চাওঁ কি হয় দুইজনে আলোচনা কৰি জনাব যে সেইখিনিয়ে কথা বেলেগ একো কথা তাৰপিছত ল'ৰাটো ঘৰ কি কথা মই একো কথা নাই বাকী মই দেখোন নাজানোৱে তই পাতিবি দে গোটেইখিনি আচ্ছা ঠিক আছে তই মোলৈ খাবলৈ কিবা এটা টিপলি বনাই মই মাহী লগত তই ব আৰু উৎপাত নকৰিবি অ'কে আচ্ছা ডালিমী মাহী মেইন কাৰণটো এইটো মই বিয়াখন মিলাব লাগিব মই মাহীক এটা ফোন কৰি লওঁগে নাই ফাৰ্ষ্টে মই ফ্ৰেছ হ'লোঁ তাৰপিছত মাহীক ফোন কৰোঁ বা তাই খাবলৈ কিবা এটা গোটা আচ্ছা মানে কি হ'ল কথাটো মোক কৈছিলে কোৱাৰ পিছতো মানে মই বোলো ভাবি চাওঁ তুমি হেৰি কৰিবাচোন নহ'লে আহিবা পাতি আছ মই ডালিমী মাহীৰ লগত কথা পাতি আছোঁ ঠিক আছে মই খাম তই টেবুলতে থৈছোঁ
টেবুলতে থওঁ আৰু মই খাম তই যা তই ভাত বনাবি যা হ'ব দে অঁ ঠিক আছে হ'ব হ'ব দে তেনেহ'লে কাইলৈ মই 10টা বজাত ল'ৰাটোক লৈ গৈ আছোঁ কি হ'ল তই এনেকে নাচিছ যে কালিলৈ বোলে তোক চাবলৈ ল'ৰা আহিব বা তই পাগল নে অ বা সঁচানে আমাৰ কইনা ধুনীয়া অ বা হ'ব দে আমি আহি লওঁচোন বাৰু হ'ব দে অঁ কোৱা প্লিজ তুমি কিয় চিন্তা কৰিছা তোমাৰ কথা সকলোখিনি মোক অলৰেডি দাদনী বাই ক'লে আমি কালি চাবলৈ গৈ আছোঁ ঠিক আছে হ'ব দিয়া আহিবা তেন্তে হ'লে কালি লগ পাম অঁ ঠিক আছে হ'ব ৰাখোঁ অঁ মাহী আহা বহাই আহা বহাইছোঁ বহকচোন আপুনি বহকচোন মই বাক মাতি আনো আপোনালোকে বহক মাহী বহাচোন মই আহিছোঁ जिसका मुझे था इंतजार কি হ'ল কি ও বা কি ল'ৰাটো এনেকুৱা কিউট নহয় ভয় লাগিছে তোৰ ফূৰ্তি লাগিছে মানে তই বস্তুটো নৰ্মেলি ভাব তই বেছি দূৰলৈ কিয় ভাবি গৈছ মই এটা কাম কৰ তই ওলা মই ওলাই যাম আগত আছ নেকি মাথাত মাল নাইকিয়া মানুহৰ নিচিনা কথা ক'বলৈ আহিছে দিম ধৰিলো যা এতিয়া মোক যদি কিবা কয় তেতিয়া মই কি কৰিম তোৰ ভণ্টি মৰি গৈছো নাই যোৱা মই আছোতো মোৰ ভয় লাগিছে ভণ্টি যা তই গৈ চাহ বনাগে মই কথা পাতোঁগে যাবা পাকঘৰলৈ গৈ তই যাম মই পিছত পাকঘৰ মই চালৈ যাম অঁ ঠিক আছে তই চাহ লৈ যা মই কিন্তু গৈ আছোঁ তই পাতি মই চব কথা পাতিছোঁ মোৰ এচি নাই নেকি ইমান গৰম আছিলে এচিটো বেয়া হ'ল যে সেইকাৰণে খুলি থৈছোঁ এনেই আপোনালোকৰ ঘৰত কোন কোন আছিলে বা মোৰ সৰু মা আছে দেউতা আছে ভণ্টি আছে আৰু মই অঁ এতিয়া চাগে ডালিমী মাহী আমাৰ ঘৰৰ কথা গোটেইখিনি কৈছে আপোনাক হয় আমাৰ যিহেতু মা দেউতাও নাই তাৰপিছত মোৰ অবিহনেতো মানে বাৰ বুলি ক'লেতো ময়ে আছোঁ মই তাই সমস্ত বুলি ক'ব পাৰি ময়ে তাইৰ ভণ্টি আৰু বিশেষকৈ তাই অজলা কজলা গতিকে মই ভাবোঁ যে ডালিমী বাৰ যিখিনি কথা কৈছে ডালিমী মাহীয়ে যিখিনি কথা কৈছে সেইখিনি যাতে আপুনি মানি চলে আৰু লগতে প্ৰপাৰ্টি কি আছে মানে আমাৰ ধৰি লওক তেনেকুৱা বুলিবলগীয়া নায়েই আছে পাপাই অজস্ৰ দি থৈ গৈছে যিমানখিনি পাপাই দিব লাগে আমাৰ ছোৱালী হিচাপে বজাৰত মাটি আছে আমাৰ তাৰপিছত 4-5-6খনমান দোকান আমি ভাড়ালৈ আছে তাৰপিছত খেতি মাটি সেইখিনি কৰি আমি দুয়োজনে চলি আছোঁ আৰু বাও পিনে দৰ্জি কাম চাম কৰে তেনেকৈ আমাৰ হৈ যায় আৰু তুমি মুখত এখন কিয় লৈ আছা আনি খাওক মই চাহ আনি আছোঁ অলপ কথা পাতিব পাৰিম নেকি অঁ নিশ্চয় পাৰিব বা চাগে কিটচেনতে আছে আপুনি যাওক কথা পাতক সেইটো ৰুমতে আছে মই সোমাব পাৰিম নেকি অঁ লৈ আছা তুমি কান্দিছা কিয় মোৰ মানে জন্মৰ পৰা এটা গালত দাগ আছে মই মানে সেইটো দাগটো কাকো দেখাব নিবিচাৰোঁ তুমি যেতিয়া আহিছা তোমালোকে গালৰ দাগটো সঁচাকৈ চাব বিচাৰা নেকি অঁ চাব বিচাৰোঁ চালে কিন্তু তুমি বহুত দুখ পাবা মোৰো লাজ লাগিব তেনেকৈ অপমান কৰিলে একো নহয় তুমি দেখুৱাচোন চোৱা চাব বিচাৰিছিলে তোমাৰ ছোৱালী কুচিত থৈ মই বিয়া পাতিম নেকি পাৰিলে তোমাৰ ভণ্টিক মই বিয়া দিম অ' বা তোৰ চাহ হ'ল নাই চাহ দিব লাগে অ' বা তোৰ চাহ হোৱাই নাই তই কামছ ঐ চাচোন কোনে চাহ তোৰ কি হৈছে মোক কচোন মোৰ ভুল তোৰ মোৰে কথা তই কচোন কি আজি মোৰ গালখনৰ কাৰণে মোক বহুত অপমান কৰিছে কোনে তোক মই একো কাৰণে বেলেগ এটা ল'ৰাই সি কথা পাতিম বুলি মই কৈছিলোঁ মই নোলাওঁ বুলি ভণ্টি একো নকয় প্লিজ ভণ্টি নকয় আপুনি যদি কিয় ফটোৱা ছোৱালী মোলৈ চাই দিছে ইমান কুচিত ছোৱালী মই এনেকুৱা ছোৱালী বিয়া পাতিব পাৰোঁ নেকি মোৰ ইমান ধনী ঘৰ ল'ৰা হয় মই এনেকুৱা ছোৱালী বিয়া পাতিব পাৰোঁ নেকি হ'ব দে তই অকণ শান্ত হচোন সিহঁতৰ বহুত টকা আছে সিহঁত দুজনীক যিকোনো এজনীকে লৈ যাম বহুত টকা আছে সিহঁতৰ আপোনালোক অবাখনৰ মোৰ ঘৰত বহি আছে যে যাবলৈ হোৱা নাই আপোনালোকক মোৰ বা কতখিনি অপমান কৰি আপোনালোকক সহ্য হোৱা নাই তোমাক বাছ কুচিত ছোৱালী মই বিয়া পাতিম নেকি কিবা কিয় আপোনাক ডালিমী বাহিৰে কোৱা নাছিলে মোৰ বা যে বেয়া আছিলে মোৰ বা যে দাগী আপোনালোকৰ কাৰণে হ'ব পাৰে তাই দাগী কিন্তু মোৰ কাৰণে তাই মোৰ কাৰণে ভগৱান আৰু পাৰিলে আপুনি এতিয়াই মোৰ ঘৰৰ পৰা ওলাই যাওক কৈছোঁ গেটৰ দুৱাৰ খোলা আছে ডালিমী বাহিৰ আপুনি যে মোৰ মাৰ ৰিলেশ্যনৰ আছিলে মই পাহৰি যাম আপুনি যে মোৰ মাৰ ৰিলেশ্যন ওলাই যাওক এতিয়া আপোনালোক আমাৰ ঘৰৰ পৰা তেতিয়া তুমি মোলৈ বিয়া পোৱা কথা ক'বলৈ আহিছে ওলাই যাওক এতিয়া আমাৰ তুমি ঘৰৰ চাব পাৰিতো তো মই চাই লওঁ হ'ব এইবাৰ কি কৰিছে মানুহকেইটাৰ লগত মই ভাবি পোৱা নাই অকলে মোক কোনফালে কি কৰি ভণ্টি তই কিয় কান্দিছ ভণ্টি
কি হ'ল তোক কিবা কৈছে সিহঁতে কিবা কৈছে ভণ্টি কি হ'ল তই এনেকে নাকান্দিবি না মই কি কৰিম মই বিয়া পাতি কৈছে মা দেউতা নোহোৱাত আমাৰ ভুল আছিলে তই কৈছে মোৰ পৰা কিবা তই কষ্ট পাইছ মইতো তোক ভালকে ৰাখিছো ন বন্ধু এইবিলাক বিয়া চিয়া নানা বাদ দে তই পঢ়ি পেলাই তই চাকৰি এটা কৰ আমি এনেকে থাকিম দে তোক মই ভাল ল'ৰা এটা চাই বিয়া দিম এনেও ফাল্টু ল'ৰা নালাগে নালাগে মই তোৰ লগত থাকিম হ'ব দে বন্ধি হ'ব দে মই কিবা বনাম হ'ব দে এতিয়া দুখ কৰি দেখি একো নহ'লে মানুহে অপমান কৰিবলৈ আহে কি কৰিম মই একেবাৰে কৈছিলোঁ মই বিয়া নহওঁ বুলি তোৰ কথা নুশুনব তই একো নাই শান্ত হ তই কচোন এইবিলাক ভাল নালাগি চাচোন মই কান্দা বন্ধ কৰিছোঁ চা মোৰ একো দুখ লাগা নাই তইও নাকান্দিবি তাৰপিছত উঠ কিতাপলৈ যা কিতাপ পঢ় তই মোক সদায় এনেকে মানে এনেকে থাকিম একো নহয় যা দুখ কৰিব নালাগে না পঢ় এতিয়া চা মই কান্দা নাই দেখিছ মোৰ চকু পানী নাই তোৰো নাই তইও নাকান্দ নাকান্দো দে আজিৰ পৰাই কান্দা বন্ধ একদম নাকান্দো সদায় আমি মিলি থাকিম আমি বিয়া কথা নাভাবো বিন্দাছ এনেকে থাকিম